দিল্লীৰ ঐতিহাসিক শান্তি চুক্তিৰ পিছত কাৰ্বি ভূমি ছয় বিদ্ৰোহী সংগঠনক উষ্ম আদৰণি। শান্তি চুক্তি বিৰোধ কৰা 24+ সংগঠনৰ নেতা অবিনাশ ৰহাওক গ্ৰেপ্তাৰ, চিলাজুলি তীব্ৰ চাঞ্চল্য। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। সেউজ কাৰ্বি পাহাৰ 6টাকৈ সংগঠনে যোৱা 4 ছেপ্টেম্বৰ কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰিত কৰিলে এক ঐতিহাসিক শান্তিৰ চুক্তি। আশা কৰা হৈছে এই চুক্তিয়ে কাৰ্বি পাহাৰৰ অভাৱ অভিযোগ আৰু বিগত সুদীৰ্ঘদিনীয়া দাবী পূৰণ কৰিব। সোমবাৰে ছয় বিদ্ৰোহী সংগঠন KLNLF, KPLT, UPLA আৰু PDCকে 162 জনীয়া দলটি কাৰ্বি আংলং হোজাই সীমান্তৰ কাৰ্বি ভূমি প্ৰৱেশ গেট পাৰ হোৱাত উষ্ম আদৰণি জনায়। আদৰণিৰ সময়ত নমাটি সমষ্টিৰ ৰাইজৰ উপৰিও মহামায়া আৰু কৰকান্তি সমষ্টিৰ ভালেসংখ্যক ৰাইজ উপস্থিত থাকে। উল্লেখ্য, যোৱাকালি দিল্লীৰ পৰা আহি গুৱাহাটী বিমানবন্দৰত উপনীত হোৱাৰ লগে লগে দলটিক বিমানবন্দৰতো উষ্ম আদৰণি জনোৱা হয়। Kita cuma ada itu kosong kemensom boleh dia bisa India kemudian asal kemudian sampai lah karbiang lo pas komisi silakan boring war saya alam tak ada dulu boring war saya tak ada itu alam lah kami langsung konsep mani itu dia ada tuh burung mani itu dia bisa boleh cinta bi ada tuh lahai pamilai ko hebat komen tuh pamilai kemudian pamilai langsung sih atau kijok pun jinnya alam itu lem ini tongkong si koyon tomben di sisi itu ye John Muntering তাৰপিছত পলাম থেকে আশা কাটুম বা যিসকলে বুজি পোৱা নাই আমাৰ একৰ্ডখন, সেই একৰ্ডখন বুজি নোপোৱা লোকসকলেহে আজি কেইজনমান 5-6জনমান যুৱকে কিবা কৰিছে, প্ৰতিবাদ কৰিছে তেওঁলোকে। আৰু নন এক্সিষ্টেঞ্চ অস্তিত্ব নথকা দল সংগঠন কিছুমানে প্ৰতিবাদ জনাইছে বুলি আমি গম পাইছোঁ। কিন্তু কাৰ্বি আংলং আজি ৰাইজৰ পৰা আপোনালোকে প্ৰতিপন্ন হৈছে, কাৰ্বি আংলং ৰাইজে এইটো তেওঁলোকে গ্ৰহণ কৰিছে, চুক্তিখন গ্ৰহণ কৰিছে। আৰু আপোনালোকে আজি অগণন ৰাইজ দেখি পেলাই ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে চুক্তিখন গ্ৰহণ হৈছে কাৰ্বি আংলঙত। আৰু দুই এটা মানে কিবা হৈছে, প্ৰতিবাদ জনাইছে তেওঁলোকে, সেইখিনি হৈছে এইটো শান্তি নিবিচৰা মানুহবিলাকে এইখিনি কৰিছে বুলি আমি ক'ব বিচাৰোঁ। যিবিলাকে ইমান শান্তি কাৰ্বি আংলঙত স্থাপিত হৈছে, সেই শান্তিটো তেওঁলোকে বিনষ্ট কৰিবলৈ আৰু শান্তি পৰিৱেশটো তেওঁলোকে নষ্ট কৰিবলৈ এইখিনি কাম কৰিছে কিছুমান। আৰু তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ মুনাফাৰ আদায়ৰ কাৰণে এইখিনি কৰা হৈছে। আৰু এইটো সম্পূৰ্ণ ভাৰতৰ বিৰোধী, ভাৰত সংবিধানৰ বিৰোধী বুলি আমি ক'ব বিচাৰোঁ। কিন্তু এইটোৱে ক'ম, এই চুক্তিখনৰ যোগেদি কাৰ্বি আংলঙত সৰ্বাংগীন উন্নতি হ'ব। আৰু চাওক, ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়নৰ বাহিৰেও কাৰ্বি আংলং পাহাৰীয়া জিলাৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি ৰাইজৰ বাবেও মানে অনুসূচিত জনজাতি যিটো মৰ্যাদা, সেইটো মৰ্যাদা তেওঁলোকে পাব। আৰু ইয়াৰ উপৰিও ভৈয়াম কাৰ্বি কল্যাণ পৰিষদ তাত গঠন কৰা হ'ব। আৰু সেই যোগেদি পাহাৰত বাহিৰে থকা কাৰ্বি সম্প্ৰদায়সকলৰো সকলো দিশতে সৰ্বাংগীন উন্নয়ন হ'ব বুলি আমি আশা কৰিছোঁ। বকলিয়াৰ পৰা ৰাজু কথাৰ আৰু টেনগাঁৱৰ পৰা ৰাজীৱ বেৰ ৰিপৰ্ট কাট নিউজ। গণতান্ত্ৰিক শাসন পদ্ধতিৰ ৰাইজে ৰজা বোলা কথাষাৰ এতিয়া আৰু চুক্তি সংগত নোহোৱা হ'ল। সম্প্ৰতি বহু সময়ত ৰজাৰ সিদ্ধান্তই শিলৰ খুঁটি হোৱা পৰিলক্ষিত হৈ আহিছে।
নতুন দিল্লীত স্বাক্ষৰ সম্পাদন হোৱা শান্তিৰ চুক্তিৰ কিছুমান দফাক লৈ অসন্তুষ্ট প্ৰকাশ কৰি 5 ছেপ্টেম্বৰ দিনা সৰব প্ৰতিবাদত নামি পৰে 24+ সংগঠন পথত টায়াৰ জ্বলাই শান্তিৰ চুক্তিৰ বিৰোধিতা কৰে এই সংক্ৰান্তত প্ৰতিবাদী সংগঠনৰ কৰ্মকৰ্তা তথা বিষয়ববীয়াসকলৰ মাজৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সংগঠনটোৰ নেতা অবিনাশ ৰংহাঙক লক্ষণীয় যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ মুহূৰ্তত অবিনাশ ৰংহাঙক প্ৰতিবাদমুখৰ অৱস্থাত দেখা যায় দুৰ্নীতি একদম ঠিক হয় চিএম নহয় এই দুৰ্নীতি কৰা তাৰ কিবা হয় এইটো কাৰণে আমি ধিক্কাৰ দিছোঁ এনেকা চিএমক আমি আজি জেল ভৰাইছে তুলিৰাম মোক জেল ভৰাইছে আমি আমাৰ কাৰ্বি চাৰ্ভত আমাৰ ট্ৰাইবেল চাৰ্ভত আমি কাম কৰাৰ কাৰণে আমাক এনেকা শাস্তি দিছে আমি জেল আমাক জেল ভৰাইছে এইটো দায়িত্ব তুলিৰাম ৰহাই টিম কাৰ্বি আংলং কৰিব লাগিব ইয়াত কাৰাপশ্যন কৰি আছে কাৰ্বি আংলং কোটি টকা কাৰাপশ্যন কৰা তুলিৰাম ৰহাইক মোৰ ডাব্বাত দিছোঁ মই আজি ধিক্কাৰ দিছোঁ এনেকা চিএমক তুলিৰাম ৰহাই মোৰ ডাব্বাত Apiso member contract for corruption claim in the CM Carbi Kaida make a plan in Polo no. The Pampini Jalabe Carbi Kaida going for a plea at the song Carbi Kaida Granite to package a song before opinion Pan Jalabe. Tulirano had die 10 baby Carbi Pokemo Clapper Carbi make plan or not. Gumalo talks in there. আমি কাৰ্বি চাৰ্ভত আমাৰ ইয়াত বিভিন্ন আমাৰ ইয়াত ট্ৰাইবেল চাৰ্ভত আমি কাম কৰিছোঁ তুলিৰাম ৰহাই আমাক জেল ভৰাব বিচাৰক কিন্তু মই জেল ভৰোৱাটো আমি ভয় নাখাওঁ এনেকা জেল 10 বাৰ যাম কিন্তু তুলিৰাম ৰহাই কাৰ্বি আংলং পৰা আঁতৰাব লাগিব ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ আজি 10 দিন অতিক্ৰম হোৱাৰ স্বত্তেও পাশবিক হত্যাৰ বলি সবিতা খানচেপি আৰু আনিছা ইংটেপিৰ হত্যাকাৰী সূত্ৰ উলিয়াব পৰা নাই আৰক্ষী এনে পৰিপ্ৰেক্ষিতত সোমবাৰে চকীহলা আৰক্ষী থানালৈ নিলিপ নিৰ্মালী সিংথুৰ মহিলাসকলে এক সমদল উলিয়াই আহি দোষী শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে নিলিপ সমষ্টিৰ অন্তৰ্গত বগিজান নিউ মাৰ্কেটৰ পৰা চকীহলা আৰক্ষী থানালৈ দিন দুপৰ প্ৰখৰ ৰ'দৰ মাজত শোভাযাত্ৰা কৰি থানাত উপস্থিত হয় নিলিপ নিৰ্মালী আচঙৰ মহিলাসকল নিলিপ নিৰ্মালী আচঙৰ সদস্য তথা বিষয়ববীয়াসকলে থানাত দোষী শীঘ্ৰে কৰায়ত্বৰ দাবী সাব্যস্ত কৰাৰ লগতে থানাত কৰ্মৰত আৰক্ষী বিষয়াৰ আগত তোলে এক ব্যতিক্ৰমী দাবী Nilitum nilip mohila suarlo song pen sila bangso kache song deng ponlo nilitum ka hok pera justice long nang po nitum osi sarphans tami nilitum request lo jitu labang so report ki bang journey labang so report jong sinang le populo tang te aprang sin nilitum nilip mohila suarlo song pan sila bang so report ang tek nilitum panang paklang nang ji nilitum se aprang si inside ji ang si police ari deng godai jilan hen lo kardo দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হ'লে আৰক্ষীয়ে যেন নিৰ্মালী আচঙৰ হাতত এবাৰ অপৰাধীক তুলি দিয়ে তাৰ পিছত তেওঁলোকে পুনৰ আৰক্ষীৰ হাতত তুলি দিব লগতে মহিলা সংগঠনটোৰ নেতৃসকলে মৃত সবিতা খানচেপি আৰু আনিছা ইংটিপি পৰিয়াল দুটিক চৰকাৰী ক্ষতিপূৰণ দিব লাগে বুলি দাবী উত্থাপন কৰে কৈলামাটিৰ পৰা পিটৰ টেনৰ ৰিপৰ্ট কাট নিউজ সমস্যা সমাধানিক বিৰতি Nalitum azo filo dowai daru kilong kasik sak doma. Do pulo tangte non pen ke ma thanang nilom. Alon medical store. Ketching si karbiang bong pen kampucheng pharmacy. Labang so pharmacy la ke 24/7 ing pulo. Lapen ajada dowai linang jisita ladak longpon ekje. Lapen kilong lia dowai nang ji pulo te order pikang lote prapjin pen longpon ekje. La Sidifu Medical College and Hospital opposite Alon Medicare Store along Nalitunta Humri Ignon.
An sose kachini jia phan la abel ki pia nambora long humri iktame. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত দেশৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ হাওৰাঘাটত উদযাপন কৰে শিক্ষক দিৱস এই উপলক্ষে সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপৰ উদ্যোগত 3গৰাকী কৃতি শিক্ষকক জ্ঞান সাধনা বঁটা আৰু 2গৰাকী নৱ প্ৰজন্মৰ শিক্ষকক অনুপ্ৰেৰণা বঁটা প্ৰদান কৰা হয় শিক্ষক দিৱসৰ উপলক্ষে সম্বৰ্ধিত শিক্ষকসকল ক্ৰমে তৰুণ চন্দ্ৰ সন্দিকৈ সাবিত্ৰী দাস আছাবুদ্দিন আহমেদ প্ৰবীণ নাথ আৰু বিদ্যাৰাম সিংনাৰ ইপিনে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি হাওৰাঘাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা যমুনা গ্ৰুপৰ অধ্যক্ষ যজ্ঞৰাম গগৈ সোৱৰ্ণত সাংবাদিক ৰূপক দাসৰ সম্পাদনেৰে উন্মোচন কৰা হয় সোৱৰ্ণী কুঁৱলী শীৰ্ষক এখনি গ্ৰন্থখন উন্মোচন কৰে হাওৰাঘাট মহকুমাৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰশান্ত বৰা আৰু অন্যান্যসকলে বহুকেইজন বিশিষ্ট নাগৰিকৰ উপস্থিতিত হাওৰাঘাট পৌৰ নিগমৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত বঁটা গ্ৰহণ কৰি উৎফুল্লিত শিক্ষক সমাজে যমুনা গ্ৰুপৰ বিভিন্ন সামাজিক কৰ্মৰাজিক শলাগ লয় হাওৰাঘাটৰ সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপে আয়োজন কৰা জ্ঞান সাধনা আৰু অনুপ্ৰেৰণা বঁটা আজি যি অনুষ্ঠান আয়োজন কৰিছে তাত মই অনুপ্ৰেৰণা বঁটা লাভ কৰি যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ আৰু হাওৰাঘাটৰ এই অন্যতম সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপৰ দ্বাৰা প্ৰতি বছৰে এনেধৰণৰ অনুষ্ঠানৰ দ্বাৰা আমাৰ দৰে শিক্ষক সমাজক যি অনুপ্ৰাণিত কৰি আহিছে তাৰ বাবে মই যমুনা গ্ৰুপক অশেষ কৃতজ্ঞতা জনাইছোঁ আৰু আগলৈকে যাতে এই অনুষ্ঠানটোৱে আমাৰ দৰে শিক্ষক সমাজত আগুৱাই নিবৰ কাৰণে বলিষ্ঠ পদক্ষেপ লৈ আমাৰ এই হাওৰাঘাট অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীক উত্তৰণৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে তেখেতসকলে বলিষ্ঠ অৱদান আগবঢ়ায় তাৰ বাবে মই তেখেতসকলৰ অনুৰোধ জনাইছোঁ ধন্যবাদ আজি এই পবিত্ৰ দিনটোত আমি প্ৰতি বছৰে 5গৰাকীকৈ সম্বৰ্ধনা জনাই আহিছোঁ 3গৰাকীক জ্ঞান সাধনা বঁটা আৰু 2গৰাকীক অনুপ্ৰেৰণা বঁটাৰে সন্মানিত কৰি আহিছোঁ ইয়াৰ লগতে সংগতি ৰাখি আমি আমাৰ হাওৰাঘাট উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত যজ্ঞৰাম গগৈ ছাৰৰ সোঁৱৰণত এখন পুৰণি কুঁৱলী বুলি এখন গ্ৰন্থ উন্মোচনো কৰিছোঁ গতিকে এই মহান দিনটো সকলো প্ৰতিগৰাকী শিক্ষক সমাজলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ বহু প্ৰত্যাশিত এখন আঠৰুৱা RCC দলং আৰু বৃহত্তৰ অঞ্চলটোৰ এজাক মানুহৰ এটি মধুৰ সপোন বাস্তৱত ৰূপান্তৰ হোৱাৰ আগন্তুকতে আঠৰুৱা অৱস্থাত পেলাই থৈ দিলে দলং নিৰ্মাণৰ কাম হয় আমি ক'ব খুজিছোঁ লাংফেৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ 1 নং বেলগুৰি আৰু দংফুটা গাঁৱৰ মাজত থকা আঠৰুৱা এখন RCC দলঙৰ কথা দৃশ্যাংশত আপোনালোকে প্ৰত্যক্ষ কৰিছে RCC দলংখন নিৰ্মাণৰ নামত দলঙৰ চকা কেইটামান লোহা ৰডৰ আঠৰুৱাকৈ পৰিৰোৱা এখন দলং কোনোমতে প্ৰায় 20% নিৰ্মাণৰ কাম আগবাঢ়িছিল দলং নিৰ্মাণৰ বাবে কৰা শিলান্যাসে কয় তদানীতন ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ন খনিজ আৰু প্ৰাকৃতিক সম্পদ মন্ত্ৰী চুমৰংহাঙৰ দিনত দলংখনৰ নিৰ্মাণ প্ৰাৰম্ভিক কাম কৰা হয় কিন্তু অজ্ঞাত কাৰণত নিৰ্মাণ কাৰ্য আজি প্ৰায় 4 বছৰ দলং নিৰ্মাণৰ কাম প্ৰাৰম্ভিক অৱস্থাতে পৰি ৰ'ল দলং এখন নোহোৱাৰ বাবে যাতায়াতত ভীষণ কষ্টৰ সন্মুখীন হোৱা বৃহত্তৰ 1 নং বেলগুৰি দংফুটা ৰাইজে আঠৰুৱা দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যাৱতীয়
পদক্ষেপ গ্ৰহণৰ বাবে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সানুনয় আহ্বান জনাইছে আহি লৈ পেলাই পৰি যায় ফচি যায় ইয়াত আমি ওচৰ চুবুৰীয়া মানুহ দৌৰি দৌৰি আহোঁ আহি লৈ আমি উদ্ধাৰ কৰোঁহি আহি সেইদিনা এজনী মাইকী মানুহ বাইকৰ পৰা পৰি গ'ল পানীত পৰি গৈছে আমাৰ ওচৰৰ মানুহে আহি উদ্ধাৰ কৰিছে মানুহজনী ল'ৰা ছোৱালীটো পৰিছে এচাইডে মানুহজনী পৰিছে পানীত কেনেকুৱা দুখৰ বিষয় কথা চাওকচোন সেইকাৰণে আকৌ এবাৰ মই অনুৰোধ কৰিছোঁ তুলিৰাম ৰংহাং ছাৰলৈ যাতে আমাৰ দলংখন সোনকালে ভালকৈ আৰু এটা কথা মই আকৌ এটা কথা ক'ব বিচাৰিছোঁ আমাৰ খেতি বাতি আছে আমাৰ শিপাৰে দলঙৰ শিপাৰেও আমাৰ খেতি আছে আমি এতিয়া দলঙৰ শিপাৰ পৰা আমি ধান আনিব লাগিব শিপাৰ পৰা এই পাৰলৈ আমি কেনেকৈ আনিম আমি বকলীয়া হৈ ঘূৰাই আনিব লাগিব বা চমৰালি বৰ্ডাৰ কাৰ্বি আংলং বৰ্ডাৰ নগাঁও ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ সেইফালে নহ'লে আমি ঘূৰাই আনিব লাগিব ধান গাড়ী দি ভাড়া আমাৰ লাগিব এতিয়া আমি কেনেকৈ হেৰি কৰিম এইফালে বকলীয়া হৈ ঘূৰাই আনিলেও চামগুৰিত ল'ৰা ছোৱালী স্কুল যোৱাটো এইটো ৰাস্তাতে যায় ন এই ৰাস্তা দিয়ে যায় আমি ধানবোৰ কেনেকৈ আনিম এতিয়া লগাব লাগিব শিপাৰ পৰা এপাৰলৈ আনিবলৈ সেইকাৰণে বাৰে বাৰে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ দলংখন অতি সোনকালে আঘোণ মাহৰ আগতে ভাল কণ্ট্ৰেক্টৰৰ নামটো চাৰ্চু টিচু বুলি আমি জানিব পাওঁ কিন্তু আমি এতিয়া ক'ব বিচাৰিছোঁ আমাৰ দলংখনৰ ইমান অৱস্থা বেয়া একদম ক'বলৈ নোৱাৰি মানে জানে 3 বছৰ 8 মাহ চলি আছে এতিয়া বৰ্তমান 3 বছৰ 8 মাহ চলি আছে এনেকুৱা অৱস্থাত আমাৰ ল'ৰা ছোৱালী স্কুলত যায় অৰুণ লেখীৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ